গোৱালপাৰা আহিছোঁ গোৱালপাৰা গৌৰৱ ৰক্তিম আৰু সমৰ আমি গোৱালপাৰালৈ আহিছোঁ জানো কি কৰিম ইয়াতে কিবা কিবি চাম চাগে অলপ মানুহে নাই গৰু চববিলাকে চাৰিওফালে গৰু নাই আৰু কি আৰু ধুনীয়া জেগাতে গুৱাহাটীতো এইবিলাক একো নাপায় ন গৰুৱে চাম আৰু উপায় নাই ন জেগাখিনি কিছু ধুনীয়া আছে আৰু চাওঁ জেগাখিনি আপোনালোকে এই গৰুটো দেখাই দিয়া না বে নাই বেক কেমেৰাটো দেখাব নোৱাৰিম আচ্ছা যি নহওক আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইবটো কৰি লওক আৰু ওচৰত এই বেল আইকনটো যে আছে বেল আইকন লাইকটো মাৰিব দেই লাইক কৰিব লাইক কৰিব নাপাৰিব লাইক কৰিব কমেণ্ট দিব কমেণ্ট দিব আমাৰ যদি কিবা ভুল হৈছে আমি নিশ্চয় শুধৰাম বাৰু এতিয়ালৈ বাই আৰু ভিডিঅ'টো অলপ বনাই আছোঁ আমি চিন্তা কৰিব নালাগে বাই Let's go! চিৰি এখন আছে ইয়াতে আমি উঠি গৈ আছোঁ সেইটো সময়ত পৰিবি গৰম লাগিছে দে লাইক কৰক লাইক কৰিব দে ইমানখিনি কষ্ট নহয় আমি এনেই কৰা নাই ধুনীয়া ন বহুত ধুনীয়া মানে ইয়াতে আহিলে গম পায় আচল প্ৰকৃতিটো কি বহুত ঠাণ্ডা পানীখিনি বৰ্তমান মিউজিয়ামত সোমাইছোঁ
বৰ্তমান চন্দিকা মন্দিৰ আহি পাইছোঁ। চন্দিকা মন্দিৰ এইটো এইটো গোৱালপাৰা ঐতিহ্য মন্দিৰ চন্দিকা মন্দিৰ। গতিকে আমি অলপ দেৰিকৈ আমি ইয়াৰ ভিতৰলৈ সোমাম আৰু বাকী ভিডিঅ' বনাই আছোঁ। বৰ্তমান চন্দিকা মন্দিৰৰ ভিতৰত আছোঁ। মেৰঘৰত উপস্থিত হৈছে ছয়গাঁও ঐতিহ্য মন্দিৰ মেৰঘৰ। বৰ্তমান এইটো এতিয়া আমি এইটো শেষতে উপনীত হৈছোঁ। আমি এইখিনি সন্মুখে যাত্ৰা কৰিম আৰু চাই লওঁ ইয়াতে কি কি ভাল লাগে আপোনালোকেও চাওক। এইটো চাওক মেৰঘৰ, এইটো মেৰঘৰ আপোনালোকে দেখিবলৈ। এতিয়া আমি প্ৰস্থানৰ দিশে আগবাঢ়িছোঁ। ভিতৰলৈ সোমাই আহিছোঁ। আন্ধাৰাই হ'ল। আমি এতিয়া ঘৰলৈ যাওঁ আৰু সন্মুখে যাত্ৰা কৰিম বৰ্তমান। আশা কৰিলোঁ আপোনালোকে আমাৰ ব্লগটো চাই ভাল পালে, আৰু যদি প্লিজ ভাল পাইছে তেনেহ'লে তলত লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। আৰু যদি আমাৰ কিবা ভুল হৈছে আপোনালোকে কমেণ্টত দিয়ক, আমি শুধৰাম। বাৰু আজিলৈকে এইখিনি। গুড নাইট।